তুমি কি বুঝি পাইছো সখী হজ্জা নাই তুমি আইছো তুমি কেতিয়া আহিবা লাগে আগে দেখে আইছো কিন্তু এটা বেলেগ সাথে খুলি গাড়ি গেল সবাই এটা নাই না নহলে নো এটা তুমি বেয়া দেখাই অলপ পিছত দি আছো তুমি Sari bigay sa kaklik. Iba pag doon mo. Arap ba? Mana. Sendelo ka hai. Jangan. Sana mai free ani. আমাকো লাগবো ক না কুলি দিছি আমাকো লাগবো ক আমাকো লাগবো এই বনশ্রী বাই দিছি দৌৰি যাবা তাৰ ওচৰত দৌৰি যা গুত্তা গিতে যাবা তই হাসামত ধৰা তাক একদম দে খুশ হয় এতিয়া এই বিকামা দিয়া না এনতে দিবা গুত্তা গিতে ফুটি গুত্তা গিতে দিয়াৰ লগে লগে এনেকে সুমা খাবা হা এডাল দিবা এক দিয়া
এক দিয়া তাইকো দিবা এন্দাল তই লো দে জেঠিমাই লো ভৰি খুজাবি পিছত দাউৰ পিছত দেখি দাউৰ হাইছিনি মাই আটা সিজালে দিয়া দিছো কি আৰু লৈ যাব আপুনি যোনটো ভালো কোনটো মই এটা বয়াতই লাগে বুজি পাইছ Kasih dia. सारे बेके साकाक लाइक सारे तू सेट सब शूटिंग टीर বিষয়ে কি কবা Hello everyone, this is Banashri. So today in this shooting, I have met a very wonderful team, and I hope this video will be great and famous in the YouTube and the all social medias. Thank you. এই আমাৰ আজি শুটিংত যে খুচৰা পইচা গিলা আছিল গোটাই খুচৰা পইচা গিটাৰ মায়াক এই গোটাই গিটা গটিকে পুরি কি কব আজি শুটিং টিৰ বিষয়ে কি কব ভাল লাগিল, খুবই ভাল লাগিল। কি কব আজি শুটিং টিৰ বিষয়ে এই মানে তো গানটো গাইছে আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলো জিবাখান ছিঙি যাব চাবা এইদিনে মা বহুত ভাল লাগিল মানে বহুত এনজয় কৰিলো আমি দে বহুত ভাল লাগিল থ্যাংক ইউ এইফালে আছে আমাৰ অভিভাৱক গতিকে কি কব আজি শুটিং টিৰ বিষয়ে বহুত ভাল লাগিল ৰাতিপুৱা ৰ'দ দেখি অকমান ভয় আহিছিল কিন্তু গোটেই পৰিৱেশখিনি আমাৰ ভালে লাগিল লাষ্টত এতিয়াটো পুৰা এনজয় পুৰা আৰু যাতে গানটো মানে বহুত জনপ্ৰিয় হয় তাৰ কাৰণে মানে ইচ্ছা আৰু আমাৰ উইশ যাতে সকলোৱে ফুলফিল কৰে আজি টিমটোৰ বিষয়ে কি কব আপুনি টিমটো ভেৰি গুড আৰু আপোনাক বিশেষকৈ খুব ভাল লাগিল ৰাতিপুৱা মানে যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা নন ষ্টপ এক ছেকেণ্ডো ৰেষ্ট লোৱা নাই ৰেষ্টৰ মানে কাম কৰি আছে আৰু যিমান এনাৰ্জি বহুত আছে প্লাছ জলি নেচাৰ চ' কিপ ইট আপ থেংক ইউ এই সেইফালে এজন আছে নহ'লে গালি পাৰিব মোক পিছত কি ক'ব আজিৰ শ্বুটিংটোৰ বিষয়ে বহুত ভাল লাগিছে বহুত এনজয় কৰিলোঁ গতিকে আমি সমূহ অসমবাসী ৰাইজক মানে ৰাইজৰ পৰা আশাবাদী যে আমাৰ ভিডিঅ'টো ভাল হ'ব গতিকে আৰু এই গানটোৰ সম্পূৰ্ণ মানে অডিঅ' ট্ৰেকটোৰ গোটেইখিনি ক্ৰেডিট যায় আমাৰ এই খুৰালৈ গতিকে খুৰা দুই এষাৰ ক'ব আজিৰ শ্বুটিংটোৰ বিষয়ে আপুনি কি কয় অকণমান ঘূৰি লওক এফালে লাইটটো পাই যাম মানে গৰমটো খুবেই বেছি হৈছিল তাৰ কাৰণে এনেকুৱা এখন ঠাইত আমি যেন কিবা পিকনিকৰ কাৰণে এনজয় কৰিব আছোঁ যেন শ্বুটিং যেন লগা নাই হয় এটা জাষ্ট আমি পিকনিক খাব আহিছোঁ শ্বুটিং কৰিছোঁ ভাত পানী খাইছোঁ অলপমান এনেকুৱা কিবা কানি কৰিলোঁ আচলতে গানটো ওলাৰ পিছতহে গম পাওঁ শ্বুটিঙে কৰিলোঁ নে আমি ফূৰ্তি কৰিলোঁ পিছত অসমবাসী ৰাইজৰ আগত আপোনাৰ আশা কি আশা কি মানে মোৰ বিশ্বাস এই গীতটি আদৰি ল'ব আৰু অসমবাসী ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে কাৰণ আগতে মই বহুকেইটা শিশু গীতৰ কাম কৰিছোঁ যিখিনি কৰিছোঁ এতিয়ালৈকে সকলোৱে আদৰি লৈছে মই ভাবোঁ এইটো সকলোৱে আদৰি ল'ব বুলি মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিল থেংক ইউ এইজনীয়ে হ'ল আমাৰ আজিৰ এই সুন্দৰ গীতটিৰ গায়িকা গতিকে মাইনা কিবা ক'ব কি ক'ব মাইনা নমস্কাৰ মোৰ নাম উদ্দীপনা কাশ্যপ আৰু মোৰ এটি শিশু গীত আহি আছে আপুনি আদৰিকে ল'ব অ'কে ক আপোনালোকক সকলোক আদৰি লৈ পেলাই কৰিলোঁ Thank you Jitu Bhaiya for this wonderful choreography. थैंक यू Thank you. कुछ बोलना चाहोगी गुड़िया की कबा मुझे बहुत अच्छा लगा यहाँ पर आके हाँ यहाँ पर आके अच्छा लगा या फिर शूटिंग करके अच्छा लगा शूटिंग करके ज़्यादा अच्छा लगा किसको ज़्यादा अच्छा लगा मुझको किसको मुझको तुमको अच्छा लगा ज़्यादा আজিৰ এই ভিডিঅ' গানটিৰ প্ৰডিউচাৰ
আমাৰ মাজত আছে গতিকে তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰোঁ কি ক'ব আপুনি আজিৰ শ্বুটিংটোৰ বিষয়ে নমস্কাৰ মই দিগন্ত ডেকা প্ৰডিউচাৰ নহয় তথাপিতো মই আজি মোৰ ছোৱালী উদ্দীপনা কাশ্যপে গোৱা এটি শিশুসুলভ গীতৰ মাজেদি আজি আমাৰ যিটো ভিডিঅ' ৰেকৰ্ডিঙৰ যিটো আমাৰ টিম আমি ইয়াতে উপস্থিত হৈছিলোঁ উপস্থিত হৈ আমি বিভিন্ন ধৰণৰ নেচাৰেল চিনাৰীৰ মাজত আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তাই জীৱনৰ প্ৰথম গীতটি যিটো জোনবাইক লৈ পেলাই গোৱা গান এটি সেই গানটি যাতে অনাগত ভৱিষ্যতত ৰাইজে আঁকোৱালি লয় ভৱিষ্যতে যাতে তাই ভাল উপহাৰ আপোনালোকলৈকে যাতে উপহাৰ দিব পাৰে তাৰে ওচৰত বা তাৰে বাবে আপোনালোকৰ ওচৰত মই সদায়